ফেচবুকত আপুনি ফলোৱাৰ্ছ বঢ়াব বিচাৰেনে? একেবাৰে চিম্পল ফলোৱাৰ্ছ বঢ়াটো একেবাৰে ইজি হয়। মই ধুনীয়াকৈ আপোনালোকক ক'ম, কমেও 1-2 মাহত আপোনালোকে ফলোৱাৰ্ছ 1 লাখ নহ'লেও আপোনালোকে 10,000 20,000 আপোনালোকে ইনক্ৰিজ কৰি ল'ব পাৰিব। এনেদৰে একদম ধুনীয়াকৈ সহজ ভাষাত বুজাই যাম। অলম'ষ্ট এই ভিডিঅ'টো হয়তো 3-4 মিনিটৰ হ'ব। এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আপোনাৰ তাত 3 মিনিটৰ সময় এটা নাই নেকি? আছে, তো তাৰ কাৰণে ৱেইট কৰক, কিবা নহয় কিবা এটা বুজি যাব। তো ফলোৱাৰ্ছ যেতিয়া আমাৰ তাত থাকিব কি হয়? যেতিয়া আমাৰ তাত ফলোৱাৰ্ছবিলাক থাকিব, যেতিয়া আমাৰ তাত এক্টিভ ফলোৱাৰ্ছবিলাক থাকিব, আমাৰ অধিক ৰিচ, এংগেজমেণ্ট, ভিউজ এইবোৰ ডাটা আমাৰ ইনক্ৰিজ হ'ব। ঠিক আছে, লং টাৰ্ম গ্ৰ'থ যদি আপোনালোকে আনিব বিচাৰে, আমাৰ তাত এক্টিভ ফলোৱাৰ্ছৰ প্ৰয়োজন। এক্টিভ ফলোৱাৰ্ছ কেনেকৈ আহিব সেইটো মই ক'ম। ফলোৱাৰ্ছ থাকিলে কি হয়, এক্টিভ ফলোৱাৰ্ছ যেতিয়া থাকে আমাৰ কি হয় মই ক'লোঁ। এতিয়া শুনক, আপোনালোকে ফলোৱাৰ্ছ কেনেকৈ আনিব এতিয়া? তাৰ কাৰণে মেইন বস্তুটোৱে হ'ল আমাৰ কণ্টেণ্ট। এতিয়া যে আমি ইনভাইট লওঁ বা আপোনাৰ কমেণ্ট কৰি যে আমি ফ'ল' লওঁ, যে মোক ফ'ল' কৰিব ময়ো বেক দিম, বা মোক 1000 ইনভাইট দিয়ক, ময়ো আপোনাক 1000 ইনভাইট বেক কৰি দিম। ঠিক তেনেদৰে এইটো এটা বেয়া পইণ্ট হয় আমাৰ কাৰণে, ক্ৰিয়েটৰসকলৰ কাৰণে। ঠিক তেনেদৰে এতিয়া ধৰক সেইবোৰ ফলোৱাৰ্ছ যেনেকৈ আমি ইনভাইট লৈ পেলাই বা কমেণ্ট কৰি পেলাই, যেনেকৈ কোনোবাই কমেণ্ট কৰে ন, যে মই 1000 ইনভাইট কাক লাগে দিম, আপুনিও দিয়ক, ময়ো বেক দিম। ঠিক তেনেকুৱা ধৰণৰ কমেণ্ট কিছুমান থাকে। এইটো এটা বেয়া পইণ্ট ক্ৰিয়েটৰৰ কাৰণে। তাৰ লগতে ইনভাইট লোৱাটো এটা বেয়া পইণ্ট হয় আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ কাৰণে। কেনেকৈ শুনিব? ধৰক মই আপোনাক 1000 ইনভাইট দিলোঁ, আপুনি মোক 1000 ইনভাইট দিলে। সেই যিখিনি অডিয়েঞ্চে মোক ফ'ল' কৰিব ইনভাইট দিয়াৰ পাছত, সেই যিখিনি অডিয়েঞ্চ আছে, সেই অডিয়েঞ্চখিনিয়ে মোক জানো চিনি পায়? মই কোন জানো জানে? মই কি কণ্টেণ্ট বনাওঁ সেইটো নাজানে। ঠিক তেনেদৰে যেতিয়া সেইবিলাক ফলোৱাৰ্ছে মোক ফ'ল' কৰিব, বা মই আপোনাক যে ইনভাইট দিলোঁ, সেই মোৰ যিখিনি ফেন ফলোৱিং আছে সেইখিনিয়ে যে আপোনাক ফ'ল' কৰিলে, তে আপোনাক চিনি নাপায়, আপোনাৰ কণ্টেণ্ট কি, আপুনি কি কেটেগৰীৰ ওপৰত কাম কৰে, আপোনাকতো আজিলৈকে দেখা নাই বা কণ্টেণ্ট চোৱা নাই। ঠিক সেইটো ক্ষেত্ৰত আপোনালোকৰ কি হয় জানেনে? আপোনালোকৰ পেজৰ ৰিচ আৰু ডাউনহে হৈ যায়। কেনেকৈ চাওক, যেতিয়া আমি কিবা এটা নহয় কিবা এটা কণ্টেণ্ট আমি ফেচবুকত আপলোড কৰোঁ, সেই কণ্টেণ্টটো প্ৰথম কি কৰে ফেচবুকে? আমাৰ যিখিনি ফেন ফলোৱিং আছে বা ফ্ৰেণ্ড লিষ্টত থকা যিবিলাক লোক আছে, প্ৰথম ফেচবুকৰ এলগৰিথামে সেইসকল লোককহে শ্ব' কৰায়। ঠিক আছে, ছাজেষ্ট কৰে। আমাৰ যিবিলাক ফেন ফলোৱিং আছে তেখেতসকলকহে ফেচবুকে কি কৰে? প্ৰথম আমাৰ অডিয়েঞ্চখিনিক দেখায়। ঠিক তেনেদৰে সেই অডিয়েঞ্চখিনিক যে ফেচবুকৰ এলগৰিথামে যে ছাজেষ্ট কৰিব বা দেখুৱাব আমাৰ কণ্টেণ্টবিলাক, ঠিক তেনেদৰে আপোনাকতো তেখেতসকলে চিনি নাপায়, জানি নাপায় কোন হয় আপুনি, কি কণ্টেণ্ট বনায়, একোতো নাজানে। ঠিক আছে, আপোনাৰ পষ্ট 100% ইগন'ৰ কৰিবই। হয়তো এজন দুজনে আপোনাৰ পষ্টত লাইক কৰিব পাৰে, কিন্তু বাকী যিবিলাক লোক থাকিব আপোনালোকক লাইক কমেণ্ট কেতিয়াও নকৰিব। ঠিক আছে, এইটো সঁচা কথা। কাৰণ সেইবিলাক অডিয়েঞ্চে আপোনাক চিনি নাপায়, জানি নাপায় কোন হয় আপুনি। ঠিক আছে, ঠিক তেনেদৰে আপোনাক কি কৰিব? লাইক কমেণ্ট নকৰিব। আৰু যেতিয়া ফেন ফলোৱিংবিলাকে লাইক নকৰিব, তে সেই ক্ষেত্ৰত বা কমেণ্ট নকৰিব বা আপোনাৰ কণ্টেণ্ট ভিউ নকৰিব, তে সেই ক্ষেত্ৰত আমাৰ কি হয়? সেই কণ্টেণ্ট কেতিয়াও ছাজেষ্ট নহয়। কাৰণ আমাৰ প্ৰথম ফেচবুকৰ এলগৰিথামে প্ৰথম আমাক কি কৰে? তেখেতসকল লোকলৈহে আমাৰ কণ্টেণ্টবিলাক প্ৰথম ছাজেষ্ট কৰে। যদি তেখেতসকলে যদি আমাৰ কণ্টেণ্ট নাচায়, যিবিলাক কণ্টেণ্ট আমি আপলোড কৰোঁ, সেইবোৰ কণ্টেণ্ট ফেচবুকৰ এলগৰিথামে আদাৰ যিবিলাক বাহিৰৰ যিবিলাক অডিয়েঞ্চ আছে তেখেতসকলক কেনেকৈ ছাজেষ্ট কৰাব? ঠিক আছে, নিজৰ ফেন ফলোৱিঙে লাইক কমেণ্ট নকৰে। তে সেইটো কথা, এইটো এটা বেয়া পইণ্ট হয় ইনভাইট লোৱাটো। ঠিক আছে, তাৰ লগতে আমাৰ কমেণ্ট কৰাটো। কমেণ্ট কৰক, কোনো কথা নাই, ইমানো বেয়া কথা নহয়। কৰক, যি কৰিবলৈ মন যায় আপোনালোকে কৰক, কিন্তু যিটো জেনুৱেন যিটো ট্ৰিক হয় ফলোৱাৰ্ছ বঢ়াৰ, মই সেইটোহে কৈছোঁ। ঠিক আছে, গতিকে ঠিক তেনেদৰে সেইবোৰ ফলোৱাৰ যিবোৰ কণ্টেণ্ট, ধৰক মই কিবা এটা কণ্টেণ্ট আপলোড কৰিলোঁ, সেই কণ্টেণ্টটো আপুনি চাই ভাল পালে, নিশ্চয় আপুনি ফ'ল' কৰিব। যে আহিবলগীয়া সময়ত ইয়াৰ কণ্টেণ্ট চাব লাগিব, বহুত ধুনীয়া ভিডিঅ' বনাই, কিবা নহয় কিবা এটা বুজিবলৈ পাইছোঁ বা শিকিবলৈ পাইছোঁ, নিশ্চয় ফ'ল' কৰিব। ঠিক আছে, কেৱল মোৰ কেটেগৰীৰ কথা কোৱা নাই, মই এডুকেশ্যন ৰিলেটেড কণ্টেণ্টবিলাক মই পাব্লিছ কৰোঁ বা আপলোড কৰোঁ। ঠিক তেনেদৰে আপুনি ধৰক ফানী ৰিলেটেড কণ্টেণ্টবিলাক আপলোড কৰে। আপোনাৰ কণ্টেণ্ট কোনোবাই চাই ভাল পায়, বহুত হাঁহি উঠে, কিবা এটা কণ্টেণ্ট আপুনি আপলোড কৰিলে, ধৰি লওক মই ভাল পালোঁ আপোনাৰ কণ্টেণ্টটো চাই পেলাই, নিশ্চয় মই আপোনাক ফ'ল' কৰিমেই। কাৰণ সেই কণ্টেণ্টটো চাই হাঁহিছোঁ, ভাল লাগিছে, কিবা এটা আহিবলগীয়া সময়ত তেনেকুৱা কণ্টেণ্টবিলাক আৰু চাবলৈ পাম মই, আহিবলগীয়া সময়ত চাব। তে সেইবোৰ ফলোৱাৰ্ছে এক্টিভ ফলোৱাৰ্ছ হয়। ঠিক আছে, এতিয়া ইনভাইট লোৱা ফলোৱাৰ্ছটো কি কামৰ? ঠিক আছে, ঠিক তেনেদৰে বুজি পাইছে হয়তো। ঠিক আছে, মই ইমান ডিটেইলত মই ক'ব পৰা নাই, কিন্তু আপোনালোকৰ মাইণ্ডত হ'লেও চিন্তা এটা আহিছেনে যে হয় দে, এনেকৈ কৰিব নালাগে আচলতে। ঠিক সেইটো কথা। ঠিক তেনেদৰে এতিয়া ফলোৱাৰ্ছ বঢ়োৱাৰ ট্ৰিকটো আপোনালোকে গম পালেনে? যে আমি সদায় এংগেজিং কণ্টেণ্ট আমি বনাব লাগে। ঠিক আছে, যিমান আমাৰ কণ্টেণ্ট ভাল হ'ব, ঠিক আছে, সিমান অডিয়েঞ্চে আমাক ফ'ল' কৰিব, সিমান আমাৰ কণ্টেণ্টবিলাক আহিবলগীয়া সময়ত চাব। তো সেইটো কথা, জেনুৱেন ট্ৰিক এইটোৱে আমাৰ ফলোৱাৰ্ছ বঢ়োৱাৰ। ঠিক তেনেদৰে আপোনালোকে যদি কনচিষ্টেণ্টলি মানে কি, আজি কাম কৰিছে, কালিও কাম কৰিছে, পৰহিও কাম কৰিছে, তাৰ লগতে আজি যদি 10টা ভিডিঅ' আপলোড কৰে বা 50টা ভিডিঅ' যদি আপলোড কৰে, নেক্সট ডেও তেনেকুৱা কৰিব লাগিব। সদায় ছেম কুৱেণ্টিটি আৰু কোৱালিটি। তো সেইটো কথা, যদি এনেদৰে আপোনালোকে কাম কৰে কনচিষ্টেণ্টলি, ধুনীয়াকৈ প্ৰপাৰলি, তেনেহ'লে আপোনালোকৰ ফলোৱাৰ্ছ নিশ্চয় বাঢ়িব। এতিয়া মোৰ যিমানখিনি ফলোৱাৰ আছে, প্ৰায়ভাগ ফলোৱাৰ্ছ মোৰ ভিডিঅ' চাই পেলাই ফ'ল' কৰিছে। কিছুমান হয়তো মোৰ লাইভ চাই পেলাই ফ'ল' কৰিছে। ঠিক আছে, লাইভটোৱে যে শ্বেয়াৰ কৰে ন, তে কোনোবাই কিবা নহয় কিবা এটা মই শিকাই থাকোঁ লাইভত, তে লাইভটো দেখোন ভাল, কিবা এটা শিকিবলৈ পাইছোঁ, ফ'ল' কৰি দিয়ে।
ঠিক তেনেকৈ আপোনালোকে নিজৰ কণ্টেণ্টৰ ওপৰত ধ্যান দিব লাগিব, তেতিয়াহে গৈ পেলাই যদি আপোনালোকে এক্টিভ ফলোৱাৰ্ছ যদি আপোনালোকে গেইন কৰিব পাৰে। তে বেষ্ট জেনুৱেন ট্ৰিক এইটোৱে, ফলোৱাৰ্ছ বঢ়াব, বেলেগ উপায় নাইকিয়া। ঠিক আছে, সেইবোৰ এনেই ইনভাইট লোৱা এইবিলাক এটা ক্ৰিয়েটৰসকলৰ কাৰণে এটা বেয়া পইণ্ট হয়। যেতিয়া আমাৰ অডিয়েঞ্চে আমাৰ কণ্টেণ্ট চাই ভাল পাব, এনেও ফ'ল' কৰিব। বাছ এইটোৱে কথা, একদম চিম্পল। বাকী যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুক পেজৰ পৰা চাই আছে, ফ'ল' কৰি দিব।